এ ডাঙৰটো বসছে গেল 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 কি মাছ ডাঙৰ ছিল ধৰিব পাৰিবি না আজি ধৰিবি না এই জালত বসছে ৰে ইয়া মাছ ঘৰৰ খালা মাছ লোকেল মাছ এ গেল এ পুৰি খালাটো গেল গেল পুৰি খাওয়াটো গেল ভিডিঅ' কৰি থাকোঁতে পুৰি খোৱা মাছটো গেল এই নাই এই চৰাই চৰাই আহিছে চাচোন এই আমাৰ মা মাছ বটালা মানুহ পিছা পিছা আহিছে এই নিশাই আকৌ হেৰি ডাঙৰ চাই মাছ এটা পুৰি খাব লাগি ধৰিব দিছিলোঁ তাক এয়া ডাঙৰটো ওলাই গেল সৰু সৰু এই আমাৰ বেচা মাছটো কিমান ডাঙৰ আছে কচোন দেউতা 3 কেজি কেইটা হৈছে পুৰি খাব নোৱাৰাতো ৰাম মস্ত পুঠি দিওঁ ডাঙৰ মাছ তই 3 কেজি মাছটো বেচিলি তোলে আহিবহে নোৱাৰা আকৌ ৰাখিব লাগিব এতিয়াহ'লে নাখাওঁ নাখাওঁ এইটো পুঠি পুঠি এইটো মাই সেইখন হেৰ আছে এই প্ৰথম জাকত মাছ নাহিল এইবাৰ দ্বিতীয়টো মাৰি দিব মই কেনেকৈ যাম এইকেইটা ফুৰিব যাওঁচোন নতুন বস্তু কি ডাঙৰ মাছ আহিছে নেকি মই এনেই ভাবছোঁ টান 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 ধৰিব লাগে নেকি মাছ ধৰা মানুহ সেইটোৱে আহিছিল সেইটো গেল সেইটো পুৰি খাব নোৱাৰা যাব নেকি এই আছে আছে পুৰি খোৱা মাছ হ'ব এইটোও পুৰি খাব পৰা যাব মোৰ লুটুৰ বুটুৰ গ'লে আমি দিনটো থাকিব লাগিব পুৰি খাওঁ পুৰা মাছ বহুত দিনৰ পৰা ভাবি আছিলোঁ পুৰা মাছ খাম ঘৰত যায় মাছখিনি বেচিছোৱে আমাৰ ডাঙৰ ডাঙৰ মাছ আছিল তাৰ ভিডিঅ'টোত আকৌ সৰু সৰু মাছ সেই সৰু সৰু এইকেইটা নধৰা কিয় ডাঙৰ ডাঙৰ মাছ মাখা বেচিলা পানী কম হোৱাৰ কাৰণে সেইটো এটা সেইটো কি মাছ সুৰিয়া মই চিনি পাইছোঁ সুখে সুখে খাবি মাহী আজি শেষ নহ'লে নাখাওঁ আৰু যিদিনাখনে মাছ বেচিছোঁ সেইদিনাখনে মায়ে ভিডিঅ' এটা কৰি পেলাই মোক দিব মোবাইলে দিব পৰা নাই ভিডিঅ' এটা মোবাইল দি থৈ গৈছিলোঁ দেখোঁ আমাৰ ভিতৰত থৈ গেলি কি হ'ব তাতে নাকি জৰি লগাই দিব লাগিব তেতিয়াহে পাৰিমেই তই চিনখন আনবি আকৌ এইটো পুৰা মাছ
কেইটাবোৰ বিয়াই ভাই নহয় দেখা কেইটাবোৰ বুলি কৈছোঁ 1 কেজি সেইটো পুৰা মাছ এই মাঘৰ বিহু আমাৰ হৈ গৈছে এটা মোৰ লগৰী আছে দেখোন এইগিলা নাই ভালে চাগে ভালে হাই হাই কৈছে ডাঙৰ মাছ মোক কিবা কৈছা নেকি এটাই চন্দা আছে নেকি এই অকণমান পানী আছে নেকি অঁ এগাই গাছ লাগে সেইকাৰণে নেকি চন্দা মাছ এটা আছিল খাম বুলি ভাবিছিলোঁ কিন্তু নাই নহয় নাহিলে ই আমাৰ মাৰিয়ে আছে মাছ ডাঙৰ মাছটো আহে মায়ে তাৰমানে আজি ধৰিহে আৰু চন্দা এবাৰ নাহিলে মাছে নাহিলে এইবাৰ সেইটো কিবা আহিছি ফল চল আছিল নে নাই অঁ আৰু ইমান ফল আছে বানপানীত গেলা এইটো দুবাৰ আছিল নহয় অঁ তই নাপি গুৰুত্ব নেদেই মাছ ধৰা পদ্ধতিটো কি কচোন এই পুলি পানী ছিটাই দিছোঁ বাৰু গোটাই মাজতে পৰব দেউতাই জালখন মাৰিব হয় নেকি মাৰিলে মাছকেইটা আহিব আগতে তই এনেকৈ মাছছিলি নেকি মই এনেকৈ জালখন পেলাই এই এনেকৈ পানী ছিটাই দিওঁ অঁ দিলি এনেকৈ জালখন দাং ভৰ ভৰকৈ উঠে এইটো মই দিলোঁ এতিয়া আজি পাৱ নাই মাছ তই মাৰা নাই কাৰণে আজি পাওঁ নাই এইকেইটা কি কৰিব লৈছে এতিয়া এইকেইটা পুৰিম এইকেইটা পুৰিম পুৰি পেলাই খামা অলপমান দিম আৰু পুৰি পেলাই আচ্ছা লগত কি ঔটেঙা গুড়া আছে ঔটেঙা গুড়াই দি অঁ পুৰিম কেনেকুৱা লাগব আকৌ ঔটেঙা গুড়াই দি খাই টেঙা টেঙা লাগব নালাগে বৰ ধুনীয়া লাগিব এইবাৰো নাহিল দে অঁ এইয়া চৰাই মুখা আগুৰি গৈছে ডাঙৰটো ক'ত থলে এই বাল্টিংটো খালৈটো ওলাবা শাস্তি ডাঙৰ এইকেইটাই আৰু হ'ব হৈ যাব আমাক এই মোকো দেখা পাইলি আকৌ হেৰি কৰিব কি কৰিব বুঢ়ীটো বৰ লোভিয়া মাছতে বহি থাকে বুলি ক'ব থেতেৰিকা অঁ নহয় আবু মাংস খোৱা মানুহ নাই গোটেইকেইটা মাছ খাব পাৰি টেকাটো আপুনি অঁ তাই সৰু তাই আকৌ কৈ আছে হেৰি ডাঙৰটো এতিয়া বাজিব লাগে ৰ তাই খাব বাজিব লাগে এই ডাঙৰ মাছ হেৰি কৰিলে ভাল লাগে কিবা ডাঙৰ মাছ কাটিলে ভাল লাগে এইটো কিমান হ'ব নো 1 কেজি বেছি হ'ব হ'লেও এবাৰ আকৌ ডাঙৰ হৈছে নে মাই বঢ়ি থ'লে কেইটা ধৰলি ইটালৈকে চন্দা আৰু ধুবা ধুলি চামন নহ'লে নাযায় দেখি পিছত খাইতে নাজানো এনেকুৱা
কাটবা লাগব আচপাচ লাগছে নেকি দেখি মূলাটো দেখি নাই থৈ থব আগতে খালো সবাই জায়গা নেই এটা নেই তো তলপসি কিটো তলপসি কুলো ওইটা একটু অলপ ভাবি চাও এই দেখাতে চাও এসে এই নিজে লইয়া আবার কিন্তু কাটলে কি একটু বলবো জানি কথা দেখি এ হবো কি দিলে কোন এই এইয়া ডাক দামিদার এইয়া দেখা দিছো এইয়া এইবা এইবা এই আজিবা রিক্সা এই দেখি ৰ নলাবেছ কেনেকুৱা ধান গৰু হা ক'লা ক'লা ঐ এই আজিবা এইয়া এইসোপা দাঁত কি দাঁত চিভা মাছৰ এইসোপা দাঁত এইয়া কিমান ডাঙৰ ডাঙৰ আমাৰ মাছকেইটা এতিয়া মুখ লাগব নেকি এইসোপা দাঁত খানাকা হ'ব দে হ'ব দে